লকডাউনৰ বাবে যোৱা মাৰ্চ, এপ্ৰিল আৰু মে' মাহত অটোমোবাইল মাৰ্কেটত যথেষ্ট প্ৰভাৱ পৰিছিল। ভাৰতীয় বজাৰত কাৰৰ বিক্ৰী সেই ৩ মাহত প্ৰায় শূন্য আছিল। কিন্তু তাৰ তুলনাত যোৱা জুন মাহত যথেষ্ট পৰিমাণে কাৰ বিক্ৰী হয়। এই ভিডিঅ'টোত আলোচনা কৰিম জুন মাহৰ টপ 10 হাইয়েষ্ট চেলিং কাৰৰ বিষয়ে। এই লিষ্টখনৰ টপ 10ত আছে টাটা টিয়েগো। সমগ্ৰ ভাৰততে জুন মাহত টাটা টিয়েগো বিক্ৰী হৈছে 4069 ইউনিটছ। টাটা টিয়েগোৰ গুৱাহাটীৰ এক শ্ব'ৰুম প্ৰাইচ হৈছে 4,60,000ৰ পৰা 6,60,000লৈ। টপ 9ত আছে হিউণ্ডাই ভেনিউ। জুন মাহত সমগ্ৰ ভাৰতত হিউণ্ডাই ভেনিউ বিক্ৰী হৈছে 4,129 ইউনিটছ। হিউণ্ডাই ভেনিউৰ গুৱাহাটীৰ এক শ্ব'ৰুম প্ৰাইচ 6,70,000ৰ পৰা 11,50,500লৈ। টপ 8ত আছে মাৰুতি ছুজুকি চেলেৰিঅ'। সমগ্ৰ ভাৰতৰ ভিতৰত চেলেৰিঅ' বিক্ৰী হৈছে 4,145 ইউনিটছ। এক শ্ব'ৰুম প্ৰাইচ গুৱাহাটীৰ হিচাপত চেলেৰিঅ'ৰ মূল্য 4,46,200ৰ পৰা 5,73,000লৈ। টপ 7ত থকা কাৰখন হৈছে ছুজুকি বালেনো। সমগ্ৰ ভাৰততে বালেনোৰ বিক্ৰী হৈছে 4,300 ইউনিটছ। এই কাৰখন যদি আপুনি গুৱাহাটীত কিনিব খোজে, ইয়াৰ এক শ্ব'ৰুম প্ৰাইচ হ'ব 5,70,600ৰ পৰা 9,03,112লৈ। টপ 6ত থকা কাৰখন হৈছে ভিটাৰা ব্ৰেজা। সমগ্ৰ ভাৰতত ইয়াৰ বিক্ৰী হৈছে 4,542 ইউনিটছ। গুৱাহাটীৰ হিচাপত ভিটাৰা ব্ৰেজাৰ এক শ্ব'ৰুম প্ৰাইচ 7,34,000ৰ পৰা 11,40,000লৈ। টপ 5ত আছে মাৰুতি ছুজুকিৰ চিডান ছুজুকি ডিজায়াৰ। জুন মাহত সমগ্ৰ ভাৰততে ছুজুকি ডিজায়াৰ বিক্ৰী হৈছে 5,834 ইউনিটছ। আপুনি যদি এই কাৰখন গুৱাহাটীত কিনিব খোজে, ইয়াৰ এক শ্ব'ৰুম প্ৰাইচ হ'ব 5,89,000ৰ পৰা 8,80,500লৈ। টপ 4ত আছে মাৰুতি ছুজুকি টলবয় ৱেগনাৰ। জুন মাহত সমগ্ৰ ভাৰতত ইয়াৰ বিক্ৰী 6,972 ইউনিটছ। এক শ্ব'ৰুম প্ৰাইচ গুৱাহাটীৰ হিচাপত ৱেগনাৰৰ মূল্য 4,50,500ৰ পৰা 5,37,000লৈ। টপ 3ত আছে নতুনকৈ ভাৰতলৈ অহা কিয়া চেল্টছ। সমগ্ৰ ভাৰতত জুন মাহত কিয়া চেল্টছ বিক্ৰী হৈছে 7,114 ইউনিটছ। কিয়া চেল্টছৰ এক শ্ব'ৰুম প্ৰাইচ গুৱাহাটীৰ হিচাপত মূল্য 9,89,000ৰ পৰা 70,34,000লৈ। জুন মাহৰ ছেকেণ্ড হাইয়েষ্ট চেলিং কাৰ হৈছে হিউণ্ডাই ক্ৰেটা। সদ্য মুক্তিপ্ৰাপ্ত হিউণ্ডাই ক্ৰেটা সমগ্ৰ ভাৰততে বিক্ৰী হৈছে 7,207 ইউনিটছ। ক্ৰেটাৰ গুৱাহাটী এক শ্ব'ৰুম প্ৰাইচ 9,99,000ৰ পৰা 17,20,000লৈ। জুন মাহত সমগ্ৰ ভাৰততে সবাতোকৈ বেছি বিক্ৰী হোৱা কাৰখন হৈছে মাৰুতি ছুজুকি এল্টো। সমগ্ৰ ভাৰততেই জুন মাহত মাৰুতি ছুজুকি এল্টো বিক্ৰী হৈছে 7,298 ইউনিটছ। এক শ্ব'ৰুম প্ৰাইচ গুৱাহাটীৰ হিচাপত মাৰুতি ছুজুকি অল্টোৰ মূল্য হৈছে 2,99,800ৰ পৰা 4,41,300লৈ। ভিডিঅ'টো চাই যদি ভাল পাইছে, ভিডিঅ'টো লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ যদি কিবা জনাবলগীয়া আছে কমেণ্ট কৰি জনাওক, আৰু এনেধৰণৰ অটোমোবাইল ৰিলেটেড প্ৰতিটো ভিডিঅ'ৰ বাবে ছাবস্ক্ৰাইব কৰক কাৰ নিউজ অসম। ধন্যবাদ।